Hey guys, নমস্কাৰ আৰু পুনৰবাৰৰ বাবে মোৰ ইউটিউব চেনেল জ্যোতিষ ব্লগলৈ পুনৰ সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আজি এটি চাটনি লৈ আহিছোঁ আপোনালোকৰ ওচৰত চাটনি ৰেচিপি এটালৈ খুবেই সহজ আৰু খাবলৈও বহুত টেষ্টি হয় আৰু খুব সোৱাদ হয় খাবলৈ আপোনালোকেও বনাই খাব পাৰে আৰু চাটনিটো কিহেদি বনাম বলকচোন আপোনালোককো দেখাওঁ আৰু মই বনাওঁগে এইখিনি এনেকৈ কাটি লৈছোঁ টুকুৰা টুকুৰিকৈ আৰু অলপ চলপ বাকলিও থৈ দিছোঁ জিকাৰ বাকলি গোটেইখিনি এৰুৱা নাই এনেকৈ মই কাটি লৈছোঁ এতিয়া মই পেনটো বহাই দিছোঁ ইয়াতে মই অকণমান তেল বেছি দিয়া নাই অকণমান দিছোঁ এতিয়া ইয়াতে মই যিটো কলা সৰিয়হ আছে সৰু তো এই সৰিয়হখিনি ইয়াতে দি দিম ইয়াৰ পিছতে মই জিকাখিনি দি দিম আৰু এইদৰে আৰু ইয়াতে মই এতিয়া নৰসিংহ পাত কেইটামান দি দিম এয়া নৰসিংহ পাত দি দিলোঁ আৰু ইয়াতে এতিয়া মই অকণমান হালধি আৰু নিমখ দিম একেবাৰে কম পৰিমাণৰ দিম বেছি নহয় অলপ খালি আৰু ইমানমান নিমখ দিম নিমখটো বাৰু সোৱাদ অনুযায়ী দিয়া হয় তো এতিয়া এইখিনি ভালকৈ মিক্স কৰি লওঁ তাৰপিছত ইয়াতে মই ঢাকনিখন লগাই দিলোঁ আৰু এতিয়া মই এইখিনি খুব বেছি 5 মিনিট বা 4 মিনিটমানৰ কাৰণে মই এনেকৈ ৰাখি দিম এতিয়া মই নহৰু আৰু আদা এনেকৈ অলপ পুৰি ল'ম আৰু জলকীয়া এটাও পুৰি ল'ম আদা আৰু নহৰুখিনি পুৰি ল'ম এতিয়া মই এইখিনি এনেকৈ পুৰি কিনে লৈ জলকীয়া আদা আৰু নহৰু গোটেইখিনি পুৰি লৈছোঁ আৰু মোৰ জিকাখিনিও হৈ গ'ল এতিয়া মই জিকাখিনিও মই মিক্সিত দি দিম এতিয়া মই এইখিনি অকণমান ঠাণ্ডা হ'বলৈ দিছিলোঁ এতিয়া মই এইখিনি পিচি ল'ম এইখিনি মোৰ হৈ গ'ল পিছা ইয়াত দেখিছে নহয় এতিয়া মই এইখিনি পাতি এটাতকৈ ওলাই ল'ম এতিয়া ইয়াৰ ওপৰত মই অকণমান মিঠাতেল দি দিম অকণমান কেঁচা মিঠাতেল সেইদৰে দি দিম আৰু তাৰপিছতে এইখিনি চাটনিটো ৰেডি হৈ গ'ল সেয়া চাওক জিকাৰ চাটনি হয় শুকাই যোৱা জিকা এনেকৈ পেলাই নিদি বা এনেকৈ কৰি পেলাই এটা ধুনীয়া চাটনি হৈ যায় তো আপোনালোকে ট্ৰাই কৰিবচোন এনেকুৱা চাটনিটো খাবলৈ বহুত টেষ্টি হয় তো চাটনিবিধ কেনেকুৱা হৈছে নিশ্চয় আপোনালোকৰ ভাল লাগিব আৰু লগতে আপোনালোকে এনেকৈ বনাই খাবচোন কেতিয়াবা কি হয় জিকাবোৰ শুকাই যায় পৰে সোনকালে আৰু পেলাই দিয়া পৰি যায় তো পেলাই নিদি এনেকৈ অকণমান বাকলিৰ সৈতে এনেকৈ চাটনি এটা বনাই খাব খুব টেষ্টি হয় খাবলৈ আৰু খুবেই ভাল হয় জিকাখিনিও পেলাই দিবলগীয়া নহয়গৈ আৰু লগতে এনেকুৱা চাটনিটো আপোনালোকে চিঙৰা বা ভাতৰ লগত বা পকোৰাৰ লগত খাবলৈ খুব টেষ্টি হয় তো তেতিয়ালৈ বাৰু আপোনালোকে জনাবচোন কমেণ্টত কেনেকুৱা হৈছে আৰু লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কৰি দিব তো তেতিয়ালৈ ইমানতে নেক্সট আৰু কেতিয়াবা কি ৰেচিপি আনো সেইটো আপোনালোকক জনাই থাকিম বাৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব আৰু আজিলৈ ইমানতে বাই বাই